আসসালামু আলাইকুম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ সৈতে কথা পাতিম ভট্টদ্ৰৱ বিশ্ববিদ্যালয়ৰ অধীনত ছেকেণ্ড ছেমিষ্টাৰত অসমীয়া বিভাগৰ কোৰ অৰ্থাৎ মেজৰ বা মাইনৰ পেপাৰখনৰ বিষয়ে। ঠিক আছে, বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, এইখনে হৈছে ভট্টদ্ৰৱ বিশ্ববিদ্যালয়ৰ অধীনৰ ছেকেণ্ড ছেমিষ্টাৰৰ অসমীয়া পেপাৰখন। তো যিসকল শিক্ষাৰ্থীয়ে এইবাৰ ভট্টদ্ৰৱ বিশ্ববিদ্যালয়ৰ অধীনত ছেকেণ্ড ছেমিষ্টাৰত অধ্যয়ন কৰিব আৰু অসমীয়া পেপাৰখন মেজৰ বা মাইনৰ হিচাপে নিৰ্বাচন কৰিছে, তেনেহ'লে সেইসকল শিক্ষাৰ্থীয়ে এই পেপাৰখন পঢ়িব লাগিব। এই পেপাৰখন পাব্লিছ কৰিছে বিনীত বুকছ আৰু এই পেপাৰখন লিখিছে ডক্টৰ কল্পনা বৈশ্য, সহযোগী অধ্যাপক মুৰব্বী অসমীয়া বিভাগ, BHB মহাবিদ্যালয় সৰুপেটা। ডক্টৰ নিতু চহৰীয়া, সহকাৰী অধ্যাপক অসমীয়া বিভাগ নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়া। ডক্টৰ শিখা দাস, সহকাৰী অধ্যাপক অসমীয়া বিভাগ গণেশলাল চৌধুৰী মহাবিদ্যালয় বৰপেটা ৰোড। আৰু ডক্টৰ ৰীতা দাস, সহকাৰী অধ্যাপক অসমীয়া বিভাগ বৰনগৰ মহাবিদ্যালয় সৰভোগ। বন্ধু বান্ধৱীসকল, এই পেপাৰখনত মুঠ গোট আছে 4টা। প্ৰথম শাখা ভাষাৰ স্বৰূপ, দ্বিতীয় শাখা অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ, তৃতীয় শাখা ভাৰতীয় ভাষা সম্প্ৰদায়ৰ গঠন আৰু অসমীয়া ভাষাৰ লগত ইয়াৰ সম্বন্ধ, চতুৰ্থ শাখা সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ প্ৰয়োগ। এই আছিল ইয়াৰ চিলেবাছ। বন্ধু বান্ধৱীসকল, এই পেপাৰখনৰ দাম হৈছে 240 টকা আৰু এই পেপাৰখনত মুঠ পেজ আছে 168টা। তো যিসকল শিক্ষাৰ্থীয়ে এই পেপাৰখন ক্ৰয় কৰিব বিচাৰে, সেইসকল শিক্ষাৰ্থীয়ে ওপৰত দিয়া লিংকত ক্লিক কৰি অনলাইনত অৰ্ডাৰ কৰিব পাৰিব। আৰু মোৰ এই চেনেলটোত যিসকল শিক্ষাৰ্থীয়ে প্ৰথমবাৰৰ বাবে আহিছে, সেইসকল শিক্ষাৰ্থীক অনুৰোধ জনাওঁ যে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব অথবা ফ'ল' কৰিবলৈ নাপাহৰে আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ঠিক আছে, আজিলৈকে এইখিনিয়ে। আকৌ দেখা হ'ব অন্য এটি ভিডিঅ'। জয় আই অসম।